हेलो गाइस तो रातिपुৱা উঠি ওলালো ডিউটিলৈ বুলি চাব পাৰে আৰু ইফালে চাওক এতিয়া 5টা বাজিছে আৰু ইফালে এন্ধাৰ হৈ আছে তো মই ডিউটিলৈ বুলি ওলাই গৈছো পৰা নামি গৈ আছো ডিউটিলৈ বুলি তাৰ পিছত চাব পাৰে আমাৰ সবে মানে একদম গৈ আছে ডিউটিলৈ বুলি আৰু আমি বাছত উঠি ইফালে আহিয়ে পালো আহি পাই ব্ৰেকফাষ্টৰ কাৰণে ৰখি আছো বহি লৈ আৰু গাইস ইয়াৰ মোৰ মেহেন্দি কেনেকুৱা লাগিছে জনাবচোন কমেন্ট কৰি আমি লগাইছো মানে চাব পাৰে আৰু ব্ৰেকফাষ্ট আহি গৈছে এতিয়া কাম কৰো গৈ গাইস চলো তো অলপ টাইম কাম কৰি আহি আৰু বেগলৈ বুলি আহিলো আৰু ইফালে চাও কোনো নাই তো এনেকে আৰু চিপছ এটাকে কিনি লৈ কুৰকুৰে এটা কিনি লৈ চাহৰ লগত খাই আমি মস্ত কৰিলো তাৰ পিছত এনেকে খালো চাব পাৰে ইছৰাম মানুহ চাইছে গাইস মানুহ চাইছে তাৰ পিছত ইফালে আৰু খিৰিকি ফালে ইমান ধুনীয়া ভিউ তাৰ পিছত অলপ বতাহ লৈ লৈছো আৰু গৰমো লাগিছে অলপ কিন্তু ঠাণ্ডাও লাগিছে আৰু ইফালে আমাৰ ডিউটি খতম হৈ গ'ল গাইস তাৰ পিছত আহিলো দুটা বেগ লৈ গাইস দুটা বেগ আৰু ইফালে চাব পাৰে সূৰ্য মামা মূৰৰ ওপৰত আহি আছে চাব পাৰে মানে যিহে ৰ'দ দিছে আৰু ইফালে আমাৰ বাছ আহি গ'ল পাৰে আমাৰ বাছ আহি গৈছে দুখন বাছ আহিছে গাইস আৰু ইফালে চাওক ভিউ কি মজা আৰু ইফালে লগৰ কেইটাক বাই দি আমি গৈ আছো আমাৰ নিজৰ বাছত আহিলো গাইস চাওক কোনো নাই মই অকলে মানে আহিব আৰু লাহে আৰু ইফালে চাব পাৰে আমাক সিকিউৰিটি খুৰাই ফুল চুৰ কৰি দি আছে আৰু এজনীয়ে খিৰিকিৰ পৰা হাত মেলি খুৰাৰ পৰা ফুল লৈ আছে চাব পাৰে ইয়া চাওকচোন এই দুজন দেখি গাইস ফুল আমাক সিকিউৰিটি খুৰাই ফুল চুৰ কৰি দি আছে ইছৰাম কিমান খুশি আৰু ইহঁতকেইজনী ফুল পায় তো মই বহি ললো সিটত নিজৰ সিটত সবে বহি লৈছে আৰু মই বহি ললো ভাবিছো কেতিয়া আনিব জলদি লৈ যাওক তো এফালে আমাৰ বাছ চলি গ'ল তো এফালে দেখিব পাৰে বৰষুণ আহিব আৰু ইফালে আমাৰ গাড়ী ধুনীয়াকৈ চলি গৈ আছে চাব পাৰে লৈ আছে আৰু এফালে গাড়ীৰ পৰা নামি দেখিছো যি বতাহ এনেকৈ লাগিছে মোক উৰুৱাই নিব এনেও খিনি উৰুৱাই ক'ত লৈ যাব ঠিকনা নাই এনেকৈ আৰু আহি আছো তাৰপিছত ইফালে দেখিলো মোৰ ফেভৰেট গাড়ীখন মোক চাই আছে ধুনীয়াকৈ বাই অকাত সে বাহাৰ বুলি কৈ থৈ আহিলো আৰু কি কম উপায়টো নাই সেইটোৱে ক'ব লাগিব তো আহি পাই গ'লো হোষ্টেল আহি পাই ধুনীয়াকৈ চাইনটো কৰি ৰুমলৈ বুলি গৈছো আৰু এফালে বহুত ভাগৰ লাগিছে গৈ আছো ৰুমলৈ বুলি তো চাব পাৰে বহুত ভাগৰ লাগি গৈছে ৰুম আহি পাই গ'লো আৰু আহি কি দেখা পাওঁ এইজনী চাওক গাইস কি পোষ্ট দি আছে চাব তাই আৰু পোষ্ট আছে নক'ব আৰু চাব পাৰে আৰু ইফালে মই ডিউটিৰ পৰা আহি অৱস্থা কাপোৰ চাপোৰ খুলি ফ্ৰেছ হৈ ল'লো তো গাইস কেনেকুৱা লাগিলে ভিডিঅ'টো চাই কমেন্ট কৰি জনাব বাই